হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ভালে আছা, ভালে থাকে কামনা কৰোঁ। নতুন বছৰৰ সকলোকে শুভেচ্ছা থাকিল। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম গুৰু বিষয়ৰ বিষয়ে। আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰা কৰি। বলক এতিয়া লাহে লাহে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ইতিমধ্যে গুৰু বিহুৰ প্ৰস্তুতি হৈ গ'ল। আপোনালোকে চাই থাকক গুৰু কেনেকুৱা বিহু পালন কৰে। এই যি ঘটিত গংগা পানী লৈ ল'লোঁ, এইটো মিঠাতেল আৰু গুৰুক দুখাই আছোঁ। ভালদৰে চাই লওক বন্ধু বান্ধৱীসকল। এইটো মোৰ মুটু, মৰমৰ মুটু, মানুহৰ মাত বুজি পায়। আৰু এইটো মুটুৰ মা। ইয়াক গংগা পানী ছিটাই দিম। ছিটাবৰ পিছত সেৱা কৰিম। সেৱা কৰাৰ পিছত আপোনালোকে চাই থাকক কেনেকুৱা গুৰু বিহু পালন কৰে। মই এতিয়া প্ৰথমতে তুলসী মাক সেৱা কৰিম। তুলসী মাক সেৱা কৰাৰ পিছত গুৰুক গংগা পানী দিম। এইটো মোৰ মুটু। গা ধুবলৈ গুৰু বেমাৰ হ'ব, ভয়ো লাগে, সেইকাৰণে গংগা পানী দিয়ে গা ধুৱাই দিলোঁ। ইয়াতো অকণমান গংগা পানী ছিটাই দিলোঁ। তো মিঠাতেল লৈ ল'লোঁ। মিঠাতেল লগাই দিম গৰুৰ গাত অকণমান। আপোনালোকে চাই থাকক। মুটুৰ মা কাহ নাইতো, গৰুটো অলপ জবৰা হৈ গ'ল। বন্ধু বান্ধৱীসকল, ইয়াতে এই গৰুৰ বীজ বেদনা খেদিবলৈ বস্তু আগতে প্ৰস্তুতি কৰি লোৱা হৈছে। এই দি গৰুৰ গাত কিমান বিষ আছে, এই দি কোবাই দিম গৰুৰ গাত। তেতিয়া গৰুৰ বিষখান গুচি যাব। আপোনালোকে নিশ্চয় এনেকুৱা নিয়ম পালন কৰে। মোৰ দৰে হয় না নহয় কমেণ্টত জনাই দিব বন্ধু বান্ধৱীসকল। লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। এতিয়া বন্ধু বান্ধৱীসকল, এনেকুৱা গৰু কোবাই কিনে এইটো বাটত এৰি দিব লাগে। তেতিয়া আগত আমাৰ আটা আবৈ কৈছিল, এনেকুৱা কৰিলে গৰুৰ গাৰ বিষখান গুচি যায় বুলি। এনেকুৱা কিমান দূৰ সত্য ময়ো গম নাপাওঁ। এইটো আগৰ পৰা পৰম্পৰা মানি অহাৰ কাৰণে আমিও এনেকুৱা বছৰে বছৰে মানো। বন্ধু বান্ধৱীসকল, এইটো এতিয়া বাটত এৰি দিম।
ইয়াত গৰুৰ বিষ বেদনা আছে, এতিয়া পাতত এৰি দিয়াৰ পাছত বিষ বেদনাখন গুচি যাব। এৰি দিলোঁ গৰুৰ বেছ পিছদিনাখন। এতিয়া গৰুক সেৱা কৰোঁ, গৰুক সেৱা কৰি কিনে লাহে লাহে মোৰ ভিডিঅ'টো ইয়াতে লাহে লাহে সামৰি মাৰিম। গৰুক সেৱা কৰাটো চাই থাকক, আহক মোৰ পিছে পিছে। এতিয়া প্ৰথমতে মোৰ মুটুক সেৱা কৰি লওঁ। আৰু এতিয়া মুটুৰ মা আছে, মুটুৰ মাক সেৱা কৰোঁ। এতিয়া গৰুক সেৱা কৰা হৈ গ'ল। বন্ধু বান্ধৱীসকল, আপোনালোকে কেনেকুৱা নিয়ম পালন কৰে, মোৰ মতে মই জানা মতে মই পালন কৰিলোঁ। এইখিনি দুখায়ে মই আজি ভিডিঅ'টো ইয়াতে মই সামৰি মাৰিম। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'ত আপোনালোকে সময় দিয়াৰ বাবে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিলোঁ। আৰু সকলোকে ৰঙালী বিহুৰ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। এইটো বছৰ সকলোৰে যাতে ভালে ভালে যায়, এইখিনি কৈয়ে মই আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ।